যদি কোনোবাক লাগে আহিব গাইজ কিবা কবি নেকি কৈ দে কি ললি কি কাপোৰ লৈছা হেল্ল' গাইজ কেনে খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি আমি গৈ আছোঁ বৰপেটাৰত কিবা কিবি দোকানৰ বস্তু আনিব যাম লগতে আপোনালোকক দেখাম মানে ক'ত কি যাম আৰু মোৰ লগত আছে আমাৰ মহাৰাণী আপোনালোকক দেখুৱাই আছোঁ ক'ত যাব লৈছা কেম্বা যাবি লাজ লাগিছে বা ইমান লাজ তো গাইজ ভিডিঅ'টো চাই থাকিব ফাইনেলি গাইজ আমি আহি পালোঁ বৰ্তমান বাৰাপেটা দমনিঘাট ব্ৰিজ আমি এতিয়া যাই আছোঁ বৰপেটাৰত আমি য'ত যাম আপোনালোকক দেখুৱাই থাকিম এইখনে হৈছে আমাৰ বাৰাপেটা দমনিঘাট ব্ৰিজ ফাইনেলি গাইজ আহি পালোঁ বৰপেটাৰত অভাৰ ব্ৰিজ এইখনে হৈছে বৰপেটাৰৰ অভাৰ ব্ৰিজ এইটো হৈছে বৰপেটাৰৰ অভাৰ ব্ৰিজ আৰু এতিয়া আমি যাম এইপিনে যাম এইপিনে গাইজ দোকান আহি পালোঁ আমাৰ ৰাণীজনীয়ে কাপোৰ চোৱাত ব্যস্ত দোকানত আহিলে কি হয় গাইজ মানে কাপোৰ কোনখন লং কোনখন নলং লাগি যায় সেইবাবে মই ক'লোঁ কাপোৰ তুমিয়ে চোৱা মই অলপ বাহিৰতে থাকোঁ ৰাণীয়ে কাপোৰ চোৱাত পূৰা ব্যস্ত হৈ আছে এতিয়া ভাবি আছে সি দোকানখনে লৈ যাওঁ নেকি উঠাই কিন্তু পইচাও নাই কি কৰিব উপায়টো নাই আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া আমি আহিছোঁ ভিটু মাৰ্কেটত আমাৰ ৰাণীজনীক বোলে কিবা লাগে চাওঁ কি লয় ইমান ধুনীয়া ধুনীয়া কাপোৰ গাইজ দেখিলেই ল'ব মন যায় কিন্তু কি হ'ব পইচা নাই সেইকাৰণে ভাবিলোঁ ৰাণীয়ে লগ দিয়া কি ললি কি কাপোৰ লৈছা তো এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল আমি এতিয়া ঘৰলৈ যাই আছোঁ তো ভিডিঅ'টো গাইজ সম্পূৰ্ণ চাব দেই যিহেতু আমি নতুন ইমান নাজানো ভালকৈ কথা ক'বা গাইজ যদি কিবা কথা চথা কোৱাতে ভুল হয় কমেণ্ট কৰি জনাব আমি যিহেতু নতুন ইমান নাজানো গাইজ চাওক একেবাৰে দাঙি দিছে দেখাত ক্ষীণমিন হ'ব পাৰে কিন্তু শক্তি আছে ফাইনেলি গাইজ দোকান আহি পালোঁ এইখনে আমাৰ ৰাণীৰ দোকান চাওক কি আছে ভিতৰত আপোনালোকক দেখুৱাই আছোঁ যিহেতু গাইজ নতুনকৈ দোকান দিছোঁ ইমানখিনি মাল আনিব পৰা নাই লাহে লাহে আনিম আৰু এইখিনিয়ে
যিসকলে আমাৰ ওচৰৰ পৰা চাই আছে ভিডিঅ'টো সকলোৱে আহিব, যিমান পাৰে সিমান ডিছকাউণ্ট কৰি দিব। যদি কোনোবাক লাগে আহিব গাইজ। কিবা কবি নেকি? কৈ দে যদি কাষ্টমাৰ আহে কিবা ডিছকাউণ্ট কৰিবি নে নাই? দোকানত কি কি বস্তু পায় কৈ দে। দেখাই দিয়ে কি কি পায়। কোনোবাই বস্তু নিবা আহে কিবা ডিছকাউণ্ট দিবি না? কেনে ডিছকাউণ্ট দিবি? কিমান পাৰ্চেণ্ট? তো গাইছ আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু আমি নতুন। আজিলৈ বাই বাই।